আপোনাৰ মোৰ চেনেললৈ স্বাগতম দেখিছে এয়া দেখিছেই নহয় আজি কি বনাম ধৰিব নাই পৰা ন কৈ দিছোঁ মই ৰ'ব আজি বনাম কঁঠাল কেঁচা কঁঠালৰ লগত ব্ৰইলাৰ মাংস এই দেখিছে ব্ৰইলাৰ মাংস অলপ বইল কৰি ল'লোঁ মই আৰু হৈছে কঁঠালবোৰ গুচাই ল'লোঁ অলপ কাটি ল'লোঁ ধুনীয়াকৈ কেঁচা কঁঠালবোৰ লগত দিম আমি আলু মই দুটাই কাটি লৈছোঁ বিলাহী পিঁয়াজ জলকীয়া আদা ৰচুন আৰু জলকীয়া আমি এতিয়া মিক্সিত দি অলপ গুড়ি কৰি ল'ম জলকীয়া এলো আদা আৰু এয়া আপোনাৰ ৰচুন এতিয়া গুড়ি কৰি লওঁ এয়া আমি গুড়ি কৰি ল'লোঁ আৰু গুড়ি কৰিলে পানী নিদিব পানী দিলে তাৰ যোনটো ভিতৰৰ সোৱাদ আচল সোৱাদটো নাপাব এয়া আমি গুড়ি কৰি ল'লোঁ দেখিছে ব'লক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে তেল দিওঁ এতিয়া তেল অলপ সৰহকৈ দিব খাই ভাল পাব তেলটো অলপ গৰম হৈ লওক এই আমাৰ তেল গৰম হৈ গৈছে গেছটো অলপ কমাই লৈছোঁ প্ৰথমে আলুখিনি দি লৈছোঁ প্ৰথমে আলুখিনি অলপ হাফ ফ্ৰাই কৰিব দিব তাৰপিছত বাকীবোৰ দিব হাফ ফ্ৰাই অকণমান ফ্ৰাই 2 মিনিটমান সময় ফ্ৰাই কৰি ল'ব 2 মিনিট হৈ গৈছে এতিয়া আমি পিঁয়াজ দিম পিঁয়াজ দিলোঁ পিঁয়াজ দিয়াৰ লগে লগে আপুনি গোটেই মছলাবোৰ দি দিব অলপ গৰম মছলা দিব বেছি নহয় হালধি চব তেলতে সিজাই ল'ব মছলাবোৰ তেতিয়া ভাল হ'ব ৰংটো ভাল আহিব আপোনাৰ অলপ ৰং জলকীয়া দি দিওঁ কালাৰৰ কাৰণে বেছি নিদিব নহ'লে আপোনালোকৰ পেট অলপ গৰ্বৰ কৰিব পাৰে মই অলপ দিছোঁ ৰঙৰ কাৰণে হ'লে এতিয়া দিম আপোনাৰ কঁঠাল সৰু সৰুকৈ কাটি লৈছিলোঁ মই আপুনিও কাটি ল'ব ধুনীয়াকৈ আপোনাৰ ইচ্ছা যেনেকৈ আপুনি কাটি ল'ব খালি মই ডাঙৰকৈ খাই বেয়া পাওঁ কাৰণে সৰু সৰুকৈ কাটি লৈছোঁ মিক্স কৰি ল'ব অকণমান মছলাখিনি ভালকৈ মিহলোৱালৈকে আপুনি
মিক্স কৰি থাকোঁ। যদি কয় মছলা ভালকৈ বনালে বোলে চব্জি হওক মাংস হওক খাই ভাল লাগে, সেইকাৰণে কৈছোঁ। মই মোৰ মাৰ পৰাহে গম পাইছিলোঁ দেই, সেইকাৰণে আপোনালোকক কৈছোঁ। মিক্স কৰি ল'লোঁ। এতিয়া মাংস দিম, ব্ৰইলাৰ মাংস। লোকেল মুৰ্গীটো হ'লে অলপ ভাল হয় আৰু, খালি মই এতিয়া ব্ৰইলাৰকে আনিলোঁ আৰু। নিমখ দি দিব, চাই ল'ব আপোনাৰ চব্জি কিমান বেছি হ'লে বেছিকৈ দিব, আৰু মোৰ কম, ইমানটো বেছি নাই, কম আছে, সেইকাৰণে মই অলপ কমকৈ দিছোঁ। গ'লোঁ। এতিয়া আমি জলকীয়া গুড়ি, ৰচুন আদা দি দিম। দি দিলোঁ, অলপ মিক্স কৰি ল'ব ভালদৰে। ভালদৰে মিক্স কৰিব, তেতিয়া ৰচুন আদা গোন্ধটো চব্জিখিনিৰ লগত মিলি যাব, খায়ো ভাল পাব আপোনালোকে। যিহেতু আমাৰ মানুহে, অসমীয়া মানুহে মাংস হ'লে ৰচুন আদা দিয়েই, সেইকাৰণে। ঠিক আছে, এতিয়া 10-12 মিনিটৰ কাৰণে ঢাকি কিনে কম গেছত ঢাকি থৈ দিব। এয়া আমাৰ 12 মিনিট হৈ গৈছে, দেখিছে মাংস আপোনাৰ ৰঙা ৰঙা হৈছে। এতিয়া অৱশেষত আমি বিলাহী অলপ দি দিম, কাটি থোৱা বিলাহীকেইটা মই দি দিলোঁ। এতিয়া বিলাহীকেইটা দিয়াৰ পাছত 5 মিনিটমান ঢাকি থওক বিলাহীখিনি সিজিবলৈ। ঠিক আছে, 5 মিনিট হৈ গ'ল। আৰু এতিয়া মজা লাগিছে, দেখিবলৈতো ভালেই লাগিছে, সোৱাদ কেনেকুৱা হয়। ঠিক আছে বন্ধু বান্ধৱীসকল, দেখিলে কঁঠালৰ মাংস কেনেকৈ বনালোঁ মই। আপোনালোকে ঘৰতে এনেকৈ বনাব, খাব। নিজে কিমান কি মই কি দিব লাগে চব দেখাই দিলোঁ আপোনালোকে তেনেকৈ দি ল'ব। বেছিকৈ হ'লে মছলা অলপ যি হ'লেও বস্তু নিমখ বেছিকৈ লাগিবই, জানে আৰু। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেকুৱা ভিডিঅ' আৰু দি থাকিম। অ'কে, গুড বাই।